মই আন এটা ভিডিঅ' বনাব লৈছোঁ আৰু আপোনালোকক মই দেখাই যাম আজি নিজে কেনেদৰে থ্ৰেডিং কৰোঁ। মই অলপ নিজে কৰাৰ কাৰণে অলপ অসুবিধা হৈছে, তথাপিতো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাব, ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। আহক তেন্তে হ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। থ্ৰেডিং কৰিবৰ কাৰণে মই প্ৰথমতে ল'লোঁ সূতাডাল নহ'লে আপুনি গুলি সূতা ল'লেও হয় আৰু পাউডাৰ যিকোনো পাউডাৰ সানিলেই হয়, কাৰণ পাউডাৰটোৱে মুখৰ যি তেলেতীয়া ভাৱ সেইটো যাবৰ কাৰণেহে পাউডাৰটো সানা হয়। সূতাডাল এটা জোখত একচুৱেলি 3 বেগেট ল'ব লাগে। 3 বেগেট লৈ সেইটো আপুনি 3 বেগেটত কাটি দিব। কাটি ধুনীয়াকৈ এনে গাঁঠি এটা মাৰি ল'ব দুইটা মূৰ, যাতে বস্তুটো গোল টাইপৰ হৈ যায়। এনেদৰে চাওক, দেখুৱাইছোঁ মই। গাঁঠিটো দি ল'ব। গাঁঠিটো দিয়ে কেইটামান পাক দিবলৈ চেষ্টা কৰিব। 5টামান পাক হ'লে ভাল। মই এতিয়া 3টা দিছোঁ। চাওঁ 3টা পাকত চেলাই কোচা উঘলি আহেনে নাহে। চেলাইয়ে মানে এডাল চুলি উঘলি আহিব এবাৰত, এডাল বা 4-5ডাল এবাৰতে উঘলি আহিব। সন্মুখত মই এখন আইনা ৰাখি লৈছোঁ। কেমেৰাটো ধুনীয়াকৈ মোৰ চেলাই কোচাত পৰাকৈ লৈ লৈছোঁ, যিহেতু মোৰ আৰু সহায় কৰা মানুহ লগত নাই, মই নিজে ফিটিং কৰি ল'বলগীয়া হৈছে। হয়তো আপোনালোকে ভালকৈ ভিডিঅ'টো দেখিব নে নেদেখিব মই ক'ব নোৱাৰোঁ, হ'লেও মই ভিডিঅ'টো আপোনালোকে ধৰিব পাৰিছেনে নাই মই ক'ব নোৱাৰোঁ, হ'লেও মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। থ্ৰেডিং কৰোঁতে সদায় মনত এটা আপুনি ভাৱ লৈ ল'ব যে চেলাইডাল এডাল ভি শ্বেপত কৰিম বা গোল শ্বেপত কৰিম। ভি শ্বেপ যদি কৰি লয়, মনতে এটা আঁকি ল'ব যে চেলাইডালৰ ওপৰতো এইটো হ'ল ভি বনাম। তেতিয়া আপুনি সূতাডাল এই ভিটো নিচিনা থৈ ল'ব। ঠিক তেনেদৰে তলৰ নোমখিনিতো এনেদৰে থৈ ল'ব, যাতে মনতে এটা ভি আঁকি পেলাই। আৰু যদি মনত আঁকিব নোৱাৰে, তেন্তে হ'লে কাঠ পেঞ্চিল বা যিকোনো কিবা এটা দি দাগ অকণমান দি ল'ব, যাতে ভি শ্বেপটো হয়। আৰু যদি গোল হয়, তেনেহ'লে গোলকৈ দাগ এটা দি ল'ব। থ্ৰেডিং কৰোঁতে সদায় অপজিট ছাইডে নোমটো উঘলিব লাগে, তেতিয়া ভালকৈ উঘলা যায়। মোৰ সূতাডাল অলপ ডাঙৰ হৈছে, সেইকাৰণে অলপ আঙুলিকেইটা বেছি মেলিবলগীয়া হৈছে। আপোনালোকে অলপ সূতাডাল চুটিকৈ ল'ব, তেতিয়া পাকটোতে অলপ পাক দিলেই ধৰি লওক পাকটোৰ ভিতৰতে চেলাইডাল সোমাই, চেলাই যি নোম আছে নোমডাল সোমাই ধুনীয়াকৈ উঘলি আহে। থ্ৰেডিঙৰ অবিহনে সৌন্দৰ্য আধৰুৱা। গতিকে আমি বিয়াবিলাকতো প্ৰায় মেকআপ কৰোঁ বা ক'ৰবালৈ ওলাই গ'লে অলপ লাইট মেকআপ কৰোঁ। যদি থ্ৰেডিংটো নকৰি আপুনি মেকআপ কৰে, তেন্তে হ'লে সেই মেকআপ অথলে যায়, নহয় জানো বন্ধুসকল? আৰু থ্ৰেডিঙৰ শ্বেপটো যদি ধুনীয়া হয়, তেনেহ'লে আপুনি লাইট মেকআপ অকণমান কৰি কাজল বা চুলিখিনি ভালকৈ আঁচুৰিলে আপোনাৰ সৌন্দৰ্যটো ফুটি উঠে।
আপোনালোকে বাৰু নিজৰ থ্ৰেডিং নিজে কৰেনে? যদি কৰে মোক এটা কমেণ্ট কৰি জনাব। আৰু মই কেতিয়াবা আপাৰ লিপছো থ্ৰেডিং কৰোঁ। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে কিবা উপকৃত হ'ম বুলি ভাবিছে, এটা ছাবস্ক্ৰাইব, এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব যে আগলৈ মই যিকোনো ভিডিঅ' বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মই আপোনালোকৰ পৰা প্ৰেৰণা পাওঁ। আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। নমস্কাৰ।